हेलो एवरीवन কি খবৰ আগৰ সকলোৰে ভাল আৰু মোৰো ভাল মই কাবেৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই যাবলৈ ৰেডি হৈ আছো মানে গুৱাহাটীলৈ যাওঁ আগৰ ব্লগত কৈছিলো আপোনালোকক যে মোৰ ভণ্টিজনীৰ বিয়া সো কালিলৈ ৰিসেপশন দিব সো এদিন আগতেকে যাওঁ আৰু আজি আৰু মামিহঁতৰ লগতে মানে মামিহঁত ৰেডি হৈ আছে মোৰ ৰেডি হৈ গ'ল মানে মই আগতেকে ওলাই ললো সেই কাৰণে মই ভাবিলো ভিডিঅ'টোকে ষ্টাৰ্ট কৰো আৰু মানে ব্লগটো স্পেশাল হৈছে মই মোৰ গোটেই ফ্যামিলিটোক লগ পাম জেঠাই মামি মামা ভন্টি ভাইটি দাদা আইতা কিবা মানে বহুত কিবা কিবি পৰিয়াল মানে বহুতকে লগ পাম আৰু বহুত মজা লাগিব আপোনালোকক দেখাই দিম আৰু বহুত এনজয় কৰিম সব বিয়াখিনি মানে কি কৰে ধুনীয়াকৈ ৰিসেপশন আলহী আহিব মানে অলপকে ভিডিঅ' কৰিম দেখাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব বিশাল পালোহি বিশাল নহয় সৰি কলকাতা বজাৰ পালো আহি হেয়া মানে কাপোৰ চাই ফুৰিছোঁ ভাইটিটো লৈ কাপোৰ লৈ বোলে তাকে চাবলৈ আহিছোঁ পেক কৰি দেখাই আছোঁ ৰ'ব হাই চাওক ইয়াত ল'ৰা মানুহ কাপোৰ পায় আৰু সেয়া মামি আৰু এইটো হৈছে লেডিজ কৰ্ণাৰ একো পচন্দে নহ'ল নললোৱে এনে আৰু আহিছোঁ চাবলৈ মামি নাইটি চাইছে কৰাব ইয়াত খাৰী আছে চাওক ইমান ধুনীয়া ধুনীয়া জাগিৰোড পাইছোঁহি আৰু এয়া তেল ডিপুত ৰখাইছিলে গাড়ীখন এবাৰ নামি দিছোঁ এনেকুৱা অশান্তি লাগিছে একদম বমি বমি কিবা লাগিছে আৰু মানে ভাইটিটো বুবু মোৰ পিছতে বহি আহিছে একদম শান্তিকৈ বহিব পৰা নাই একদম অশান্তি গাড়ীত গ'লে যে মোৰ অৱস্থা এনেও বেয়া হৈ যায় দেখিব ধৰিব পাৰিছোঁ চাগে ন বহুত দিনৰ মূৰত ষ্টাৰ বাছত উঠিছোঁ আমাৰ গোটেই পৰিয়ালটো মানে একেখিনিতে পৰিলোঁ আৰু এবাৰ ইমান যে ভাল লাগে নহয় খিৰিকীকাষত পৰিলে আৰু যেতিয়া নপৰোঁ আৰু অৱস্থা বেয়া হৈ যায়গৈ আৰু গাড়ীৰ পৰা বেলেগ ব্লগিং কৰিছোঁ আৰু পালোহি আমি মামীয়ে মাৰি আইতাহঁত মাহীহঁত আৰু দুইটা পোৱালি পিছত আছে আহিয়ে কাপোৰখনে একদম খাবলৈ লৈছোঁ আৰু গোটেইকেইজনী কাপ নাজানো চ' ফ্ৰেণ্ডছ এতিয়া বায়ে কি কৰি আছে চাহ বনাইছোঁ আৰু মানে চাহ বনাই মানে ভাগৰ লাগি গৈছে গৈ অহাৰ পৰা চাহলৈ পূৰা মানে বনাই থাকিব লগা হৈছে আৰু নাই গাইজ মিছা 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 এই মাত্ৰ এইটো বনাই থোৱা আছিলে আৰু সেইটোৱে বাকী দিছে মানে ইমান আলহী আহিছে নহয় আমি এতিয়া খাই আছোঁ ফ্ৰুইট এয়া হৈছে অৰেঞ্জ আৰু এপল কেনেকুৱা লাগিছে পল্টনটো বহি আছে আৰু এফালে কইনাক মেহেন্দি লগাবলৈ আহিছে আৰু মেহেন্দি ডিজাইন চাই আছে চবৰে হাততে মেহেন্দি লাগি আছে সৰু ডাঙৰ চিন নাই আৰু পুৰা এইফালে কইনাজনী মেইন আৰু একদম পুৰা লগাই আছে আৰু এয়া আমাৰ সৰু ভণ্টি একদম লগাই লৈছে মাজু ভণ্টি আৰু ন লাজু কি এইজনী চবতকৈ সৰু ন হয় নহয় নহয় চোৱা এফালে চোৱা ৰাণী ৰাণী এফালে চোৱা এনেকৈ দিয়া গোটেইবোৰে এনেকৈ দিয়া চোৱা হাতখন এনেকৈ দিয়াহি এনেকৈ দিয়া ৱাও এইয়া ধুনুবা আছে দিয়া গৈ ধুনুবা আছে তেনেকৈ দিবা ধুনুবাক লছ আকৌ নিদিবা খালি এনেকৈ দিয়া বাই বাই
ৰাতি হ'ল শু কাইলৈ একদম বিয়া দেখাইছোঁ গোখানি এবাৰ কাপোৰ সলালেই ন এইফালে বুবু বা একদম দৰা হৈ আছে দেই পুৰা কিমান কিউট লাগিছে হয়নে কইনা হৈ আছে আৰু এইজনী ডাঙৰ মামী আৰু মাহীক দেখাই দিওঁ ৰ'ব এইজনী মাহী মাহী এফালে যোৱা এবাৰ কৈ দিয়া সেয়া হৈছে মোৰ মাহী আৰু ফুল ফেমিলিক আপোনালোকক দেখাই আছোঁ চাই থাকিব আৰু দেই এতিয়া মানে আমি তললৈ নামি যাওঁ সেয়া ঘৰত একো হোৱা নাই চব তলত ৰিচিপশ্যন দিছে চব তললৈ যাওঁ আৰু চুলিবোৰে বৰ ডিষ্টাৰ্ব দিয়ে দেই ফুটটো ৰ'বা একদম পূৰা চিম্পুল হৈ গৈছে ইমান ষ্টাইলকৈ ভাল নাপাওঁ চব চকু একদম খালী আছে পূৰা লিপষ্টিক ফুট সেইটোৱে আৰু ন ৰিচিপশ্যনত পালোহি আমি আৰু এইজনী হৈছে জেঠাই ভিডিঅ' কৰি আছোঁ আৰু কইনাজনীক দেখাইছোঁ ৰ'ব এফালে আহা ভালকৈ এইফালে চাব আচ্ছা এতিয়া এজনী হৈছে জেঠাই আৰু সেইজনী হৈছে মা সেইজনী আইতা আৰু কইনাজনীক দেখাইছোঁ ৰ'ব কইনাৰ পৰা ফটো উঠি আছে এইজনী আমাৰ কইনাজনী চাওঁ কইনাজনী হাই কৈ দিয়া আৰু এই আইতাহঁত আমাৰ বহি আছে এইটো হৈছে মামা আৰু আমাৰ এইজনী মামী ইমান ধুনীয়া লাগিছে এইটো হৈছে মোৰ ভাইটি কইনাজনী খাই কইনাৰ এয়া আমাৰ মামাহঁতো আহিছে চাওঁ এইফালে চাবা মামা মামা অঁ মামা এইফালে চোৱা হাই কৈ দিয়া হাই কৈ দিয়া অঁ মামী ক'ত মামা মামীহঁত এবাৰতো পাইছেহি বৰঙাবাৰীৰ পৰা বহুত দূৰৰ পৰা আহিছে দেই এইজনী আমাৰ মাতাজী আৰু কইনাৰ লগত চবে ফটো উঠি আছে আমি চাইডত তেনেকৈ বহি আছোঁ আৰু জিনবাৰ সৈতে ন হাই হাই আমাৰ ৰাণীয়ে দুবাৰ কাপোৰ সলালে এবাৰ লেহেংগা পিন্ধিলে আৰু এবাৰ একদম ফ্ৰক লগাই লৈছে ন অলপ অলপ দেখাইছোঁ আৰু ইয়াৰ ৰিচিপশ্যন মাহী ক'ত খাবলৈ লৈছে আৰু হাই খৈদা খালে কলিজা খাইছা খাওঁহে নাই মামীয়ে কাগতীয়া আৰু ন খাওঁ আমি খাওঁগৈ কি কিবা দেখাই আছোঁ ৰ'ব আহা চাটনি নেম্বু চালাড বেঙ্গন ফ্ৰাই রাইস পোলাও ডাল চিকেন মটন ফিশ কিবা কিবা আৰু ডেজাৰ্ট আছে এফালে এয়া মই লৈ লৈছোঁ এফালে পুৰা মানে ভাজি চাটনি মাছ চিকেন এহে মাছ দি বেঙেনা ফ্ৰাই পনীৰ পোলাও ৰাইচ ডাল চালাড আৰু চব ল'লোঁ এইফালে জীৱে খাই আছে এইফালে মামীয়েও খাই আছে এইফালে মামীয়েও খাই আছে এইফালে দুজনী আইতা আৰু ময়ো খাওঁ একদম এলাহ লাগি গৈছিলে সেইকাৰণে এবাৰ ওলাই আহিলোঁ গোটেইকেইজনী মামীহঁতৰ লগত আৰু আগত জিবাহঁত আছে জিবা মানে ছোৱালীজনী মোৰ লগত আছিলে কেইজনী আৰু
আৰু ভণ্টিহঁত আছে, বাবু আছে আমাৰ ভাইটি। আৰু ইমান মানে চিমিলাৰকৈ ভিডিঅ' বনোৱা নাই, অলপ পঢ়িব লাগিছিলোঁ, অলপকৈ মানে এনেই ক্লিপ এটা ৰাখি থৈছোঁ আৰু স্মৃতি হিচাপে ন। এজনী হৈছে মোৰ চিষ্টাৰ দেই, সৰু মামাৰ জীক। আৰু সেয়া একদম পূৰা মানে চাদৰ মেখেলা পিন্ধি গোটেইকেইজনী কইনাৰ লগত আমি কইনা হৈছে। জিবা ৰ'বা, এইখিনি যে ইমান মানে ভাগৰ লাগি যায় নহয় আহোঁতে, কিবা আৰু ৰ'বা। আপোনালোকে আহক। মানে বিয়া শেষ হোৱাৰ পিছত ব্লগটো আপলোড কৰিম আৰু আপোনালোকে তেতিয়া আহিব দেই ন। তাৰ ভাগৰ ভাতকেইটা খুৱাব, ঘৰত তাই বনাই গৈ তেতিয়া খুৱাব, মানে যি খুৱাই আৰু ন তেতিয়া খুৱাব। লগৰবোৰ চাই কৰি আছে, জেগাই পোৱা নাই ফটো উঠিবলৈ আহি সেয়া ভিডিঅ' বনাইছোঁ। আৰু গানৰ পৰা যে একো এটা ক'বও নোৱাৰোঁ, পূৰা কপিৰাইট লাগিব চাগে ভিডিঅ'টো নাজানো আৰু পূৰা মানে গান বজাই আছে, নিদিলেও ভাল নালাগিব ন। সেইকাৰণে গোটেইখিনি অলপকৈ দি থওঁ মেমৰিজ হিচাপে, কপিৰাইট লাগিলেও লাগক আৰু ন। তোমাৰ কইনাজনীও চব কিউট লাগিছে, ঘূৰিকে চাওঁ ইমান ধুনীয়াকৈ মানে মেকআপ কৰি দিছে ন, কিউট লাগিছে ন পূৰা একদম। ভালকৈ চাওঁ। কাপোৰ খুলিব দিয়া নাই এতিয়ালৈকে। মানুহ আহি আছে যে আমিও সলোৱাই নাই আৰু একেবাৰে সলাম আৰু দুযোৰ তিনিযোৰ সলাই নাথাকোঁ। জিনবাই সলালে চাওঁ দেখাই দিম পূৰা মানে একদম বেলেগ আমাৰ একেযোৰে আছোঁ আৰু ধুনীয়াকৈ বেক কৰি ধুনীয়াকৈ মানে দেখাইছে। এতিয়া মানুহ নাই, খাবলৈ গৈছে ৰিচিপশ্যনত আছে, ইয়াত মানে ইমান নাই, চ' দেখাই আছে ৰ'ব। যদি ব্লগটো চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব একদম নাপাহৰিব। অৱস্থা দেখিছে নহয় একদম পূৰা কাপোৰ সলাই কৰি। আৰু মই ড্ৰেছটো চেঞ্জ কৰিলোঁ আৰু কেনেকুৱা লাগিছে মোৰ ড্ৰেছটো ক'ব, জনাই দিব, কমেণ্ট কৰিব দেই গাইজ, কমেণ্ট কৰিব। বাই বাই।